নমস্কাৰ বন্ধুসকল, মই সুৰজ। মই আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি নন ক্ৰিমিনেল চাৰ্টিফিকেট এপ্লাইৰ সম্পূৰ্ণ প্ৰচেছৰ বিষয়ে আলোচনা কৰিম। যিসকলে চেন্ট্ৰেল গভৰ্ণমেণ্ট জবৰ কাৰণে নাইবা অসমৰ বাহিৰত পঢ়িবলৈ বিচাৰি আছে, তেখেতসকলৰ কাৰণে নন ক্ৰিমিনেল চাৰ্টিফিকেট অতিকৈ প্ৰয়োজনীয় হ'ব বুলি মই ভাবোঁ। গতিকে দেৰি নকৰি আজিৰ ভিডিঅ'টো অলপ আৰম্ভ কৰোঁ। প্ৰথমে আপোনালোকে নন ক্ৰিমিনেল চাৰ্টিফিকেট এপ্লাই কৰিবৰ কাৰণে আপোনালোকে তিনিটা প্ৰচেছত যাব লাগিব। আপোনালোকে প্ৰথম যাব লাগিব তহচিলদাৰ মৌজাদাৰ অফিচত, তাৰপিছত আপোনালোকে যাব লাগিব চাৰ্কেল অফিচ বা মণ্ডল অফিচত, তাৰপিছত আপোনালোকে যাব লাগিব সাব ডিভিজন অফিচ নাইবা ডিচি অফিচলৈ। তো বলক আমি প্ৰথমে যাওঁ মৌজাদাৰ অফিচলৈ। প্ৰথমে আপোনালোকৰ নিজৰ মা বা দেউতাৰ ইনকাম চাৰ্টিফিকেট এখন বনাব লাগিব। গতিকে ইনকাম চাৰ্টিফিকেট বনাব লাগিলে আপোনালোকে জানেই, ইনকাম চাৰ্টিফিকেট বনাব লাগিলে আপোনালোকে মৌজাদাৰ অফিচলৈ গাঁওবুঢ়া চাৰ্টিফিকেট আৰু লেণ্ড ৰিচিপ্ট বা খাজনা ৰিচিপ্ট এখন লৈ যাব লাগিব। খাজনা ৰিচিপ্টখন মই দেখাই দিওঁ। এইখন হৈছে খাজনা ৰিচিপ্ট। এনেকুৱা এখন খাজনা ৰিচিপ্টৰ জেৰক্স আপোনালোকে মণ্ডল অফিচলৈ লৈ যাব, মৌজাদাৰ অফিচলৈ লৈ যাব লাগিব। ইয়াৰ পিছত আপোনালোকক তেখেতসকলে এটা বছৰিকা ইনকাম চাৰ্টিফিকেট এখন বনাই দিব। ইনকাম চাৰ্টিফিকেটখন তেখেতসকলে আপোনালোকক বনাই দিব আৰু সেই ইনকাম চাৰ্টিফিকেটখন লৈ আপোনালোকে চাৰ্কল অফিচলৈ যাব লাগিব, যাক আমি সহজ ভাষাত মণ্ডল অফিচ বুলি কওঁ। গতিকে ইয়াত আপোনালোকে যোৱাৰ সময়ত আপোনালোকে প্ৰয়োজনীয় কিছুমান ডকুমেণ্টছ নিব লাগিব, যেনে অৰিজিনেল OBC কাষ্ট চাৰ্টিফিকেটখন, ভোটাৰ ID, পান কাৰ্ড যদি আছে, গাঁওবুঢ়া চাৰ্টিফিকেট নিব লাগিব, ইনকাম চাৰ্টিফিকেট নিব লাগিব আৰু আপোনাৰ NRC ডাটা, লিগেচি ডাটা কোড নিব লাগিব আৰু HSLC এডমিট কাৰ্ডখন নিব লাগিব আৰু ফটো 2 কপি নিব লাগিব। আৰু তাতে আপোনালোকে এই সমূহ ডকুমেণ্টছসমূহ জেৰক্স কৰি এখন আপোনালোকে এপ্লিকেশ্যন লিখিব লাগিব আপোনালোকৰ লোকেল মণ্ডললৈ। এপ্লিকেশ্যন আপোনালোকে লিখিব লাগিব আপোনালোকে যি কাৰণে নন ক্ৰিমিনেল চাৰ্টিফিকেট বিচাৰিছে। যদি আপোনালোকে জব ৰিলেটেড বিচাৰিছে তেতিয়াহ'লে লিখিব জব ৰিলেটেড কাৰণত মোক নন ক্ৰিমিনেল চাৰ্টিফিকেটখন লাগে, আৰু যদি আপোনালোকে হায়াৰ ষ্টাডিৰ কাৰণে বিচাৰিছে তেতিয়াহ'লে আপোনালোকে ষ্টাডি বুলি লিখিব। তাৰপিছত আপোনালোকৰ লোকেল মণ্ডলে আপোনালোকৰ সমূহ ডকুমেণ্টছখিনি পৰীক্ষা কৰাৰ পিছত অতি কমেও 1 ঘণ্টা বা 2 ঘণ্টাৰ ভিতৰতে প্ৰয়োজনীয় কামখিনি কৰি হেড ক্লাৰ্কৰ চিল মোহৰ লগাই আপোনালোকক ডকুমেণ্টছখিনি উভতাই দিব। আৰু এই সমূহ ডকুমেণ্টছখিনি আপোনালোকে লৈ সাব ডিভিজন অফিচ নাইবা ডিচি অফিচ লৈ আপোনালোকে যাব লাগিব। সাব ডিভিজন অফিচ বা ডিচি অফিচত আপোনালোকে যোৱাৰ আগতে আপোনালোকে নন ক্ৰিমিনেল চাৰ্টিফিকেটখন অনলাইন ডাউনলোড কৰিব লাগিব আৰু সেইখন আপোনালোকে ফিল আপ কৰি ফটো এখন লগাব লাগিব। ডাউনলোড মই ডেছক্ৰিপশ্যনত ফৰ্ম ডাউনলোডৰ লিংক দি দিম। তাৰপিছত আপোনালোকে ডিচি অফিচ নাইবা সাব ডিভিজন অফিচলৈ গৈ কাষ্ট চাৰ্টিফিকেট ডিপাৰ্টমেণ্টৰ কেৰাণীত ফৰ্মখিনি জমা দিব লাগিব। তেখেতসকলে আপোনালোকক সময় দিব আৰু সেই সময়মতে উপস্থিত হ'লে হ'ল। আৰু তেখেতসকলে CCV অনলাইন আবেদনৰ জৰিয়তে অতি কমেও 14 দিনৰ ভিতৰত আপোনালোকে এই নন ক্ৰিমিনেল চাৰ্টিফিকেটখন লাভ কৰিব। গতিকে বন্ধুসকল, অতি সহজ ধৰণে আপোনালোকে নন ক্ৰিমিনেল চাৰ্টিফিকেটখন এপ্লাই কৰিব পাৰে। যদি কিবা বুজি পোৱা নাই মোক কমেণ্টত সুধিব।